নমস্কাৰ বন্ধুসকল, আজি মই ক'ম এই মাহৰ 5টা গুৰুত্বপূৰ্ণ খবৰ ভাৰতবৰ্ষৰ। গতিকে পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, IPL-ত নবলভাৱে থাকিব বিশেষ আম্পায়াৰ। হয়, আপোনালোকে ঠিকেই শুনিছে। যদি অনফিল্ড আম্পায়াৰৰ কিবা ভুলভ্ৰান্তি অৰ্থাৎ নবল দিয়াত ভুলভ্ৰান্তি হয়, তেতিয়াহ'লে ফ'ৰ্থ আম্পায়াৰে অৰ্থাৎ খেলপথাৰৰ বাহিৰত থকা আম্পায়াৰে নিৰ্দেশ দিব পাৰিব যে এইটো নবল হৈছিল। আৰু 2020 বৰ্ষৰ IPL-ত এই নতুন ৰুলটো লাগু হ'ব। গতিকে এইটো IPL-ৰ কাৰণে ভাল হ'ব। নাম্বাৰ 2, এমাহত 5.2 নিযুত স্মাৰ্টফোন বিক্ৰী কৰিছে ৰিয়েলমিয়ে। হয়, ভাৰতবৰ্ষত ৰিয়েলমিয়ে এমাহত প্ৰায় 5.2 নিযুত স্মাৰ্টফোন বিক্ৰী কৰিবলৈ সক্ষম হৈছে। নাম্বাৰ 3, বুক মাই শ্ব'ৰে সহযোগিতা স্থাপন কৰিছে এমাজন ইণ্ডিয়াত। এতিয়া গ্ৰাহকসকলে এমাজনৰ প্লেটফৰ্মত চব বাই কেটেগৰী শাখাৰ অধীনত থকা মুভি টিকেটছ বুক কৰিব পাৰিব। আগতে যেনেদৰে আমি বুক মাই শ্ব'ৰে মুভি টিকেটছ বুক কৰিছিলোঁ, এতিয়া এমাজন ইণ্ডিয়াতো এই সুবিধাটো উপলব্ধ হ'ব চব বাই কেটেগৰী শাখাৰ অধীনত। গতিকে এইটো এটা ভাল হ'ব। নাম্বাৰ 4, দেশৰ বজাৰত পিঁয়াজৰ যোগান সুস্থিৰ কৰি ৰখাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। যিহেতু বৰ্তমানো পিঁয়াজৰ দাম 60 টকা 70 টকাৰ ঘাই চুই আছে, গতিকে চৰকাৰে বিভিন্ন পৰিকল্পনা লৈছে। তথাপিও বৰ্তমানো পিঁয়াজৰ দাম মূল্যটো হ্ৰাস কৰিব পৰা নাই। চৰকাৰে ইয়াৰ ফলত ব্যৰ্থ হৈছে। গতিকে আশা কৰিছোঁ ভৱিষ্যতে পিঁয়াজৰ দাম নিশ্চয় কমিব। নাম্বাৰ 5, BSNL-ৰ স্বেচ্ছামূলক অৱসৰ আঁচনি মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে, যাক আমি চমুকৈ VRS বুলি কওঁ। হয়, আপোনালোকে ঠিকেই শুনিছে যে স্বেচ্ছামূলক অৱসৰ আঁচনি মুকলি হৈছে। এই সুবিধা ভাৰতবৰ্ষত 70,000 লোকে এই VRS সুবিধা এপ্লাই কৰিব বুলি আশা কৰা হৈছে, য'ত প্ৰায় এই সুবিধা 70,000 লোকৰ পৰা প্ৰায় 40,000 লোকে এই সুবিধা লাভ কৰিব পাৰিব। গতিকে BSNL-ৰ CEO জানিব দিয়া মতে ইয়াৰ ফলত মাহিলী কৰ্মচাৰীসকলক দিয়া দৰমহা ৰাহি হ'ব, যাৰ ফলত এমাহত প্ৰায় 7,000 কোটি টকা ৰাহি হ'ব বুলি BSNL জানিব দিছে। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।